এতিয়া কোৱা তুমি মোক কিয় মাতি আনিছিলা? মোৰ ঘৰ যাবলৈ দেৰি হৈছে, তুমি কোৱা কেনে মাতি আনিছিলা মোক? নহয় মানে কথা এটা সুধিবলৈ মাতি আনিছিলোঁ তোমাক। কি কথা কোৱা? মানে মই তোমাক কথা এটা কম কৈছিলোঁ। কি মানে কৰি আছে? কি কথা ক'বা কোৱা আকৌ, সোনকালে মোৰ দেৰি হৈছে নহয়। মানে মই তোমাক কথা এটা কম কৈছিলোঁ। মানে এজনী পিংকি নেকি বাৰু? কাৰ লগত কথা পাতি আছে? পিংকি হয় হ'বলা, এবাৰ মাতো। হাই পিংকি। পিংকু তুমি ক'ৰপৰা আহিলা? মই কলেজৰ পৰা আহিছোঁ আকৌ, ঘৰলৈ যাম বুলি। হয় নেকি? ব'লা তেন্তে ঘৰলৈ একেলগে যাওঁ। আমাৰ ঘৰত সোমাই যাব পাৰিবা, ব'লা। ঠিক আছে ব'লা, কিন্তু মই তোমালোকৰ ঘৰত নোসোমাওঁ দেই, ডাইৰেক্ট ঘৰলৈ যাম। মায়ে সোনকালে কৈ পঠিয়াইছে আহিবলৈ, এই বাহঁতৰ ঘৰলৈ যাব মা, গম পাইছা? বেয়া নাপাবা। পিছে সেই ল'ৰাটো কোননো, কি কথা পাতি আছিলে? লগৰ মানে লগৰ বুলি ক'ব নোৱাৰি। কলেজৰে মাতিছিলে, কিনো কথা সুধিম বুলি কৈ আছিলে, সোধাই নাই এতিয়ালৈকে, মানে কৰি আছে। খং উঠি গৈছে, মই কৈছোঁ ঘৰ যাবলৈ দেৰি হৈছে। হয় নেকি? ঠিক আছে ব'লা এতিয়া। এক্সকিউজ মি, টকিং ফৰ ইউ হেভ। হেল্ল', শুনি নোপোৱা নেকি? মোক মানে পাত্তাই নিদিয়া হ'লা। সেইটোনো কোন তোমাৰ লগত থকা? ঐ ল'ৰা, তুমি তেনেকৈ তাক কথা নক'বা, গম পাইছা? ব'লা পিংকি যাওঁ, তাৰ লগত লাগি থাকিব নালাগে। মোৰ খংহে উঠিব আকৌ, দগৰা খুন্দন দি দিম আকৌ। ঐ মাক চেকলাই, কি কথা ক'বলৈ আহিছ? তোক পিছে মই নুসুধিম নেকি? তাইক মই ভাল পাওঁ। তই একো নহয়, তাইৰ লগত জ্বালাই মাৰি ওলাই আহিছ। যা তোৰ হয় ইয়াৰ পৰা। ইয়ে হুই না বাত। পিংকি, তুমি কৈ দিয়াচোন, মই একো নহয়। তুমি কি কথা কৈছা? তুমি মোক ভাল পোৱা? কথা নক'বা তেনেকৈ, চাই চিতি কথা ক'বা। সি কোন হয় জানা? নাজানো, কিন্তু জানিবও ইচ্ছা নাই। ব'লা এতিয়া কথাটো কওঁ, অকণমান এফালে আহা। পিংকি তুমি ব'লা, ইয়াৰ লগত লেকচাৰ মাৰি থাকিব নালাগে। লাউৰাম মাক চাকলাই পাত্তাই নিদিলে বে। যা তই ছোৱালী, কাইলৈ তই কলেজ আহিবি, তেতিয়া তোক দগৰিম মই। তেতিয়া ক'ত পলাবি তই হা? এতিয়া মোক পাত্তা নিদিয়, ভাবি কাইলৈ গম ৰ। পিংকি, এতিয়া তুমি ঘৰলৈ যোৱা, মই যাওঁ। ঠিক আছে, যোৱা, বাই, আকৌ লগ পাম। পিংকি বাইদেউ ক'লৈ যোৱানো? নাই এনেই খুৰা, মই এফালে এনেই ওলাই আহিছিলোঁ। আপুনিনো কোনফালে যায়? ভতিজা ছোৱালী, মই কি কয় গেটি পাই ঘৰৰ পৰা আহোঁগৈও। হয় নেকি? আজিকালি শুনিছোঁ বোলে গেটি বাই ঘৰলৈ খুব গৈ থাকে আপুনি। গেটি বাইক আকৌ আপুনি আমাক খুৰি কৰি নানেতো। সন্দেহ দেই, আনিব পাৰে, ঠিক নাই নহয়। কওকচোন বাৰু মোকনো নগৈ কাক ক'ব, কওক না খুৰা। আইও নাচপতি, ঠিকে ধৰিছ। যাওক তেতিয়াহ'লে। ঠিক আছে, মই যাওঁ বাৰু। পিছত তইনো ক'লৈ যাওঁ নকলি যে? খুৰা কৈছিলেচোন মই এনেই ওলাই আহিছোঁ বুলি। ঠিক আছে, হ'ব দে, মই গৈ থাকোঁ। হেল্ল' পিংকু, আকৌ তোমাক লগ কৰিম বুলি আহিছোঁ মই। হয় নেকি? ঠিক আছে, মই গৈ আছোঁ বাৰু। হেৰিত ৰখি আছোঁ, দোকানৰ মুখৰ আগত। ঠিক আছে, মই গৈ আছোঁ বাৰু। কফি দোকানৰ ওচৰত নে? কফি দোকানৰ ওচৰতে আছোঁ, তুমি আহা আকৌ। মই ৰখি থাকিব নোৱাৰিম, কিন্তু যামগৈ আকৌ, খং উঠি যাব মোৰ। সেই শুন, কিয়নো খং কৰা? মই গৈ আছোঁ নহয়, অলপ দেৰি হ'ব আৰু যাওঁতে। ঠিক আছে, হ'ব, এতিয়া ফোন ৰাখোঁ দেই, বাই। হ'ব, বাই বুলি ক'ব নালাগে, এনেও লগ পামেইচোন।
সেই এজনী এফালে খুৰা মইহে পিংকুহে ইমান ভয় কৰিছানে মোলৈ মাতটো বুজি পোৱা নাই নেকি সেই তেনেকৈ মোক ভয় খুৱাই দিছে আহি যে পিছফালৰ পৰা আহি তেনেকৈ মানুহক ভয় খুৱাই নেকি সেই মই ধেমালিয়ে কৰিছিলোঁ বেয়া নাপাবা আকৌ কি বেয়া নাপাবা কৈছা মইহে তোমাক বেয়া নাপাম বুলি ক'ব লাগে মই ভয় খুৱাইছিলোঁ ঠিক আছে ব'লা বহি লওঁ কথা পাতিম তাৰ পৰা ঠিক আছে বন্ধা সেই তেনেকৈ নবহিবা আকৌ ভৰিটো নাই লাজ লাগে মোৰ কোনোবাই দেখিবলৈ সেই কোনেও নেদেখে কিনো কথা কৈছা অকণমান দেৰি এনেকৈ বহিম এই চাওঁ আঁতৰি দিয়া এইকেইটা আমাৰ পিংকি নহয় জানো এই কাৰ লগত আছে আকৌ আঁতৰি দিয়া খুৰা আহিছে মোক গালি পাৰিব আঁতৰি দিয়া দেউতাক কৈ দিব আমি এনেকৈ আছোঁ বুলি কি খুৰা আহিছে নেকি তুমি পিংকুহে মই আকৌ বোলো কোন আৰু শুনিছানে পিংকু এনেকৈ নাথাকিবা আকৌ আমাৰ লাজ লাগে নহয় আৰু কোনোবাই দেখিলে কি ক'ব বাৰু এনেকৈ নাথাকিবা নাই খুৰা এই পৰিব লৈছিলোঁ সেইকাৰণে মানে ধৰোঁতে এনেকৈ বহি পৰিলোঁ হয় নেকি ঠিক আছে তেতিয়া এনেকৈ নবহিম বাৰু বেলেগ এদিন হ'ব দিয়ক খুৰা